ट्राइबल समाजा दाबो लिव इन रिलेशनशिपखौ गनायना लाया। सोरबा सेंग्रा सिख्लाफोरा लिव इन रिलेशनशिपआव दंब्लाबो समाजाव बिसोर जादों होनना सदना बिबुंथि एमएलए बिश्वजित दैमारिनि। गोदानै हाबा जानाय हिनजावनि गोसोआव मा सोलिबाय थायो रावबो मिन्थिना मोना बिथांमोननि गोसोनि बाथ्रा। आसाम आयेन आफादाव आइजो समाजखौ थांखिनानै सदनाव जर'खा बिबुंसार बिश्वजित दैमारि। लिव इन रिलेशनर कथा कैसे ट्राइबल समाजर कथा ट्राइबले केতিয়াও लिव इन रिलेशन नामाने। আজি যদি কবাত কোনোবা ছোৱালী ল'ৰা কবাত থাকে যে এওঁলোকে গাঁৱত বিচাৰ হৈছে শাস্তি পাইছে, গতিকে এইটো কিমান ভয়ানক লিভ ইন ৰিলেশ্যনটো। এজনী ছোৱালী এবাৰ মোৰ ওচৰত আহিছিলে, তাই লিভ ইন ৰিলেশ্যন, ইয়াৰ পিছত ব্ৰেকআপ হৈ গ'ল। এটা তাই ক্ষতিপূৰণ লাগিছিলে, কিন্তু আমাৰ নিয়মে নাই, কোনো প্ৰমাণেই নাই, আৰু সমাজৰ আগত কৈ ল'বও নোৱাৰে। কেনেকুৱা হ'ব? এতিয়া বাধ্যকতা হ'ল তুমি মন্দিৰত বিয়া নাপাতিলেও, তুমি যদি সামাজিক নিয়মত বিয়া নাপাতিলেও এটলিষ্ট ৰেজিষ্ট্ৰেশ্যন এটা থাকিব, সেইটোৰ দ্বাৰা আইনৰ সহায় পাব যেতিয়া তেওঁৰ বিয়া দিনটো আহিব। গতিকে সেইটোৰ কাৰণে অপজিশ্যনৰ সকলোকে মই অনুৰোধ কৰিছোঁ এই দিশত চাওক। আমাৰ যি হ'ল কিন্তু বাকী আহি থকা জেনেৰেশ্যন যাতে তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, সেই কথাটো আমি চবে ভাবিব লাগিব। আমাৰ মাসকলে কিমান কষ্ট পাইছিল বিয়া হোৱাৰ দিনৰে পৰা। কথা নাই, বাৰ্তা নাই, নিজৰ পচন্দ অপচন্দ বেলেগ এটা পৰিয়ালত বিয়া হৈ যায়। ঘৰৰ বংশ পৰিয়ালৰ প্ৰেছাৰ, ভাল পৰিয়াল, মানি লবি যা। বিয়া হৈ যোৱাৰ দিনৰ পৰা চবে জকায়, কইনাৰ তামোল খাব। এইফালে কইনাৰ অন্তৰত কি হৈ আছে, ঘৰখনৰ মানুহখিনি এৰি অহাত, মা দেউতাক এৰি অহাত, নতুন পৰিয়ালৰ লগত মিলিবলৈ যোৱাত, এই কথা আমি কোনেও নাভাবোঁ। কইনাৰ তামোল খাম, কইনাৰ চাহ খাওঁ, কইনা বনোৱা ভাত খাওঁ, কইনাজনী দেখোন একদম এক্সপ্ৰেছ গাড়ী, কইনা দেখোন তেনেকুৱা। কিন্তু সেইদিনা আমি কেতিয়াবা কোনোবা ভাবেনে এই কইনাজনীৰ অন্তৰত কি চলি আছে? আমি কেতিয়াও নাভাবোঁ। ইয়াৰ পিছতো সদায় বিভিন্ন ধৰণৰ বঞ্চনা। মাকে দেউতাকে যেতিয়া কইনাৰ ঘৰত যাব, যাৰ ছোৱালী আছে হয়তো গম পাব, কোনোবা গম পাইছে, কাৰ ঘৰত সোমাব? ছোৱালীৰ ঘৰত। যেতিয়া সোমাই তেতিয়াও বাহিৰত কোনোবাই ক'ব লগাই দিলে চাগে, আমি কি লগাই দিলে। এইটোৱে চলি থাকে। আৰু ইয়াৰ পিছত যদি বিবাহ বিচ্ছেদ হয়, ইয়াৰ পিছত যদি তেওঁ ভাই ককাই যদি ভাল নহয় যে তুমিতো বিয়া হৈ যোৱা, আমাৰ ঘৰত থাকিব নোৱাৰে, আমি তোমাক একো দিব নোৱাৰে, তেতিয়া তাৰ অৱস্থা কি হ'ব? যিজন আমাৰ মৰমৰ ছোৱালী আমাতকৈ বেছিকৈ শুৱে, আমাৰ পিছত উঠে, বিয়া হোৱাৰ দিনৰ পৰা তেওঁ গিৰিয়েকৰ ঘৰত চবতকৈ আগত উঠিব লাগে। একো নাজানিলেও কাঁহী বাতি ধুব লাগে, চাহ বনাব লাগে, আনক আগত দিব লাগে, নিজে খোৱাৰ আগত। এই মানুহখিনিৰ যন্ত্ৰণাৰ কথা আমি কেতিয়াও নাভাবোঁ। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিওঁ যে তেখেতে আজি নিযুত মইনা আঁচনিৰ জৰিয়তে প্ৰত্যেকজন ছোৱালীয়ে যাতে মাকৰ নিচিনা হ'ব নালাগে, লিখা পঢ়া কৰি, চাকৰি কৰি, বেপাৰ বাণিজ্য কৰি এটা মৰ্যাদা শহুৰৰ ঘৰত পায়। যাতে তাকো কয় বোৱাৰী তোমাৰ অফিচৰ টাইম হৈছে, তুমি যোৱা, বাকী কাম মই কৰিম, যোৱা। যাতে তেনেকুৱা ধৰণৰ সন্মান আমাৰ ছোৱালীবিলাকে পায়। গতিকে সেইবোৰৰ কাৰণে UCC এইটো অত্যন্ত প্ৰয়োজন। যাৰ ঘটিছে তেওঁলোকে বুজি পায়, যাৰ ঘটা নাই তেওঁলোকে বুজি নাপায়। আৰু এই মই যিখিনি কথা কৈছোঁ সেই দৃষ্টিৰে যদি আমি চাওঁ,